মোৰ ভিডিঅ' আজি আহিছোঁ ডেকাচাং বুলি জেগা এডোখৰ আছে গড়মূৰৰ ওচৰে হয় আৰু সেই জেগাখিনি চাবলৈ আজি গৈ আছোঁ আমাৰ লগত গামদা আছে খোজকাঢ়ি চাব পিনে আৰু চাওঁ আজি ৰুমৰ পৰা আমাৰ অলমষ্ট 1.5 কিলোমিটাৰ হয় তো খোজকাঢ়ি আহিছোঁ জেগাখিনি চ' কেমেৰা বেটাৰী ইমানটো নাই মই চোৱা নাছিলোঁ একচুৱেলি তো লেটছ চি অলপ ডেকাচাঙৰ পিনে খেতি পথাৰ হৈ আছে ইয়াত মাজে গৈ আছোঁ এতিয়া এইখিনি আজি নতুন জেগা অলপ এক্সপ্ল'ৰ কৰি আছোঁ ডেকাচাং বোলা যিটো জেগা হয় সেইটো জেগা আগত জুবিনৰ কিবা এটা মুভিত তেওঁ শ্বুট কৰিছিলে বুলি কৈছে তো চাওঁগৈ জেগাখিনি কেনেকুৱা হয় ৰাজুৱে কিবা বস্তু অলপ কিনি আছে অ'কে অলমষ্ট আমি 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ এতিয়া লোকেশ্যন আমি গৈ আছোঁ আকুম ৰিভাৰ বেংক বম্বে কটেজ এইপিনে আছে এনে গৈ আছোঁ লোকেশ্যনটো আহি পালোঁ এতিয়া অ'কে তো সোমাইছোঁ আৰু অ'কে ইয়াতে ধুনীয়া বেম্বো কটেজবোৰ আছে মানে ভালে কটেজ কটেজ আছে ইয়াতে বিউটিফুল কটেজ ধুনীয়া কটেজ তাৰ কি হ'ল কেলে কি মন বেয়া ইমান ধকা দিলে না এইকাৰণে প্ৰেমত পৰিব নালাগে লোহিত ৰিভাৰ দেই লগত আহি গৈছে ফ্ৰেণ্ড কাম এইটো কি হয় নহয় এইটো ৰাৱণৰ প্ৰতিমূৰ্তি ইয়াত চাগে বানপানীৰ টাইমত ইয়াত পানী কিমানমান উঠে ইমানটোলৈকে ইয়াতো পানী হয় য'ত আমি খোজকাঢ়ি আহিছোঁ ন তাত ৰাস্তাৰ ইফালে পানী হয় পানী হয় পূৰা পানী হয় আৰু এইবিলাকত পানী বাৰিষা দিনতো ভাল লাগে য'ত থাকি ভাল লাগে ৰুমবিলাক কাৰণ এই পানী লেভেলটো ইয়ালৈ পাই সমান হৈ থাকে তাতে বতাহজাক আহি থাকে ঠাণ্ডা বতাহ তো এতিয়া অলপ লোহিত নদী পাই গৈছোঁ দেই আৰু লোকেশ্যনটো খুব ভাল লাগিছে বাৰিষা টাইমত ইয়ালৈ পানী আহে বুলি কৈছে তো দেখাততো খুব পানী আহে ন তো দেখাত খুব ভাল লাগিছে ৰিজৰ্টখিনি আৰু ছাইডৰ পৰা ধুনীয়াকৈ বেৰিকেড দি থৈ দিছে যাতে আৰু অসুবিধা নহয় পানী বাৰিষাৰ টাইমত যদি পানী বেছি হয় যাতে তাৰ তেনেকুৱা অসুবিধা নহয় ইয়াত মানুহ আহে একচুৱেলি অলপ চাবলৈ লোকেশ্যনটো আৰু ৰাজু গৈছে ফটো উঠিবলৈ দেই তাত ৰাজু ক'ত আছে ন এইটো ভালকৈ দেই মূৰ্তি এনেকৈ বনাই থৈ দিছে লোহিত নদীৰ কাষতে ৰাইট চাইডৰ পিনে দেখিছে এইখন হ'ল ডেকাচাং ৰিজৰ্টখন এইখনেই হয় ঘৰৰ কাম চলি আছে এইপিনে আৰু কিবা কিবি ৰেন'ভেশ্যন চলি আছে চাগে আগত মই এনেই ইউটিউব ভিডিঅ'ছবোৰ দেখিছিলোঁ বহুত কিবা কিবি ইভেণ্ট হয় ইয়াতে আৰু বহুতখিনি মানুহ মাজুলী আহিলে ইয়াত থাকিব আহে বাৰু ফটো তুলি আছে পূৰা প'জ দি আছে ওপৰত গৈ বাইদেউ গ্ৰেফিটিটো খুব ভাল লাগিছে গ্ৰেফিটি মানে টিঙৰ ওপৰতে তেনেকৈ এটা ড্ৰয়িং কৰি দিছে আকৌ এইখন টিঙত কৰিলেও ভাল লাগিব এইখনত ত' আমাৰ যিটো ডেকাচাং আছে ইয়াতে চাগে আৰু অলপ কাম বাকী আছে তেতিয়া আৰু ধুনীয়া লাগে বহুতখিনি মানুহ ইয়াতে আছে তেনেকৈ গাবলে প'ষ্ট দি আছে দুটা ফটো মাৰি দি আছোঁ এতিয়া এই লোকেশ্যনটো ডেকাচাং বুলি পিনে মই আগতো দেখিছিলোঁ ইউটিউব ভিডিঅ'ছ বা মোৰ লগৰ যিবোৰ আছিলে তেওঁলোক যোৰহাটৰ হয় তেওঁলোকে অলৰেডি বহুতবাৰ ইয়াত আহিছোঁ ভাল ৰেকমেণ্ডেশ্যন এটা আছে আজি জাষ্ট ফুৰিব আহিছোঁ আৰু নদীৰ কাষতে নদীৰ কিনাৰতে আছে লোহিত নদীটো সন্মুখৰ পিনে আছে আৰু দেখাত খুব ধুনীয়া হয় ইয়াতে আৰু ফুল বাগান এনেকুৱা এটা ধুনীয়া এনভাইৰনমেণ্ট পায় বাকী খোৱা লোৱাটো এতিয়ালৈ আজি কৰা নাই বাৰু তো ভিডিঅ'টো এইখিনি দেখাইছোঁ আজি নেক্সট টাইম যেতিয়া আহিম আপোনালোকক ভালকৈ দেখাম আৰু যদি কিবা এনেকুৱা জেগা আছে গড়মূৰৰ ওচৰতে বা মাজুলীৰ ভিতৰতে আপোনালোকে কমেণ্ট কৰিব পাৰিব আৰু
এক্সপ্ল'ৰ কৰাৰ কাৰণে চেষ্টা কৰিম নিশ্চয় থেংক ইউ ছ' মাছ ফটো ছেশ্যন অলপ চলি আছে তেনেকৈ স্কুল বা কলেজৰ বাচ্চা এডাল হোমষ্টে বনাই আছে চাগে ইয়াতে তো ডেকাচাং অলপ চালোঁ এনেকৈ বেলেগ এদিন আহিম অলৰেডি এতিয়া ইভিনিং হৈছে তো এতিয়া আমি আকৌ আমাৰ ৰুমলৈ গৈ আছোঁ আৰু যিমানখিনি ভাল লাগিছে লোকেশ্যনটো এদিন খোৱা লোৱাকৈ আহিব লাগিব ইয়াতে আৰু বাকী এই আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিম ঠিক আছে কাম বা কিবা ক'ব আছে লাষ্ট যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে যদি ভাল ভাল ভিডিঅ' চাব বিচাৰে ফুলৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আজি নতুন নতুন ভিডিঅ' দেখিবলৈ পাব আপোনালোকে অ'কে